কুলাই অ' কুলাই কুলাই অ' কুলাই তই এনেকৈ মনটো মাৰি নাথাকিবি আকৌ। নহয় অ' মোৰ কি হ'ব বাৰু কচোন। এতিয়ালৈকে এজনীও পটাব পৰা নাই। ৰাতি অনলাইন যাকেই দেখোঁ সেইজনীকে মেছেজ দি দিওঁ, তথাপিও একো এটা কৰিব পৰা নাই অ'। মোৰ কি হ'ব বাৰু? কুলাই তই বৰ চিধা হৈ আছো অ'। এনেকৈ চিধা হৈ থাকিলে নহ'ব। হা? তই কামবিলাক অলপ বেকাকৈ কৰিব লাগিব। কেনেকৈ? তই একদম বেকাকৈ প্ৰপ'জটো কৰিব লাগিব। এইবাৰ চাবি তই একেবাৰে ঘৰতে সোমোৱাব পাৰিবি। বেকাকৈ প্ৰপ'জ? A few moments later. মিঠাতেলৰ এক্সপায়াৰ ডেটে পাৰ হৈ যাব এতিয়া, তথাপিও কাষ্টমাৰ এটাই নাই। ঐ আহিছে আহিছে আহিছে। দাদা লিটিল হাৰ্ট বিস্কুট হ'ব নেকি? অঁ লিটিল হাৰ্ট বিস্কুট ন? লিটিল হাৰ্টছ? পইচা দি কিনাতকৈ মোৰ কলেজ এখন লৈ যোৱা, ফ্ৰীকৈ দি দিম। What nonsense. প্ৰপ'জটো অলপ বেকাকৈ কৰিব লাগিব। শুনাচোন, তোমাৰ বিয়া হ'ল নেকি? নাই হোৱা। তেন্তে ভাল ল'ৰা এটা চাই তুমি বিয়া হৈ গুচি যোৱা, কাৰণ মোৰ নিচিনা ভাল ল'ৰাটো সকলোৰে কপালত নাই। কি? বুজিছোঁ, তোমাৰ খং উঠিছে। মইতো ভাল ছোৱালী এজনী পায়ে যাম, কাৰণ মই খালী OMRCত জমা দিয়া ল'ৰা। লিটিল হাৰ্ট বিস্কুটটো নাই, এই কাটা বিস্কুটটো আছিলে, খায়ো ভাল পাব। কাটা বিস্কুট নালাগে, 5 কেজি দগা আছে নেকি? 5 কেজি দগা? অঁ 5 কেজি দগাটো নাই, 2 কেজি আছে। সেইটোকে দিয়ক। দগা? দগা আকৌ কেলে? এইটো বাইদেউ। অ' কুলাই তই এনেকুৱাখন কৰি নাথাকিবিচোন। তোক এনেকৈ দেখিলে মনটো বৰ বেয়া লাগে অ'। পইচা লখিমপুৰ মেডিকেল কলেজত গোটেই লখিমপুৰ মানুহসোপাই চাকৰি পাইছে। তই একদম ঘৰুৱা চিকিৎসা পাবি, বুজিছ? মনটো বেয়া নকৰিবিচোন তই। কিবা কবি? অ' কচোন ক। মাৰিছ কেলে? বেটাকে প্ৰপ'জ কৰিব দিলি, এতিয়া তই মোকে বেটা কৰি পেলালে। ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি, জীৱনত শান্তি নহ'ব